গুড মৰ্ণিং। এওঁ হৈছে মিছ টিনা গগৈ। এওঁ ওলাইছে ৰাতিপুৱা সাজি কাচি পিকনিকলৈ যাবলৈ। আৰু এবাৰ আহি গ'লোঁ মই খোৱাৰ পৰা উঠিয়ে মই মোবাইলটোৱে সদায় পিটিকোঁ। এইটো আপোনালোকৰ অভ্যাস আছে নেকি বাৰু? খোৱাৰ পৰা উঠি কেনে মোবাইলটো পিটিকা? মোৰ আকৌ এটা নিয়ম আছে, ৰাতিপুৱা শুই উঠিয়ে বাঁহী মুখতে একাপ গৰম পানী খাওঁ কুহুমলীয়া। কিন্তু কুহুমলীয়া হৈ থকা নাই, একেবাৰে বহুতেই গৰম হৈ গ'ল আৰু এবাৰ গৰম পানীখিনি খোৱাৰ আগতে ৰুমৰ সকলো দৰ্জাৰ খিৰিকী এইবোৰ খুলি দিওঁ। দৰ্জা খিৰিকী খুলি কিনে মই অকণমান সূৰ্যৰ পোহৰটো লওঁ। সূৰ্যৰ পোহৰত ডি ভিটামিন থাকে আৰু সেই সূৰ্যৰ পোহৰটো ৰাতিপুৱা ল'ব পাৰিলে দেহৰ কাৰণে বহুত ভাল হয়। সেইকাৰণে মই সদায় ৰাতিপুৱা শুই উঠি সূৰ্যৰ পোহৰটো লওঁ। সূৰ্যৰ পোহৰটো লৈ থাকোঁ, লগতে গৰম পানীখিনিও খাওঁ। এয়া গৰম পানীখিনি খাই খাই ভাবি আছোঁ কিনো হ'ল 2023টো মোৰ। এবাৰ আকৌ তিনিজনীয়ে বহি কেনে কথাৰ মেল পাতিছোঁ। তাই কি কি কৰিব, কি কি নকৰিব পিকনিকত, তাকে কৈ আছে। এবাৰ ভণ্টিয়ে মই ওলাই গ'লোঁ। মোৰ ৰুমৰ ফ্ৰণ্টতে এখন বজাৰ বহে। এয়া চাওকচোন বজাৰখনত কি কি কিনো। বহুত দাম কমাই নলয়, দাম আছে। এবাৰ আকৌ ভণ্টিয়ে কিনিলে অমিতা। ৰাতিপুৱা বোলে অমিতা খোৱা দেহৰ কাৰণে বহুত ভাল, কিন্তু দামবোৰ বহুত হয়। এবাৰ আকৌ মই কোমোৰা বিচাৰি ভণ্টি আৰু মই দুটাই শিলপুখুৰীখন অনাই বনাই ঘূৰি ফুৰিছোঁ কোমোৰা বিচাৰি। কিবাকৈ এটা বাইদেউৰ দোকানত কোমোৰা পালোঁ। তাকো কোমোৰাটোৰ দাম কিমান জানে? অকণমানি কোমোৰাটোৰ দাম 50 টকা। কিবাকৈ কিনিলোঁ বাইদেউৰ কথা শুনি। ফাইনেলি মিছ গগৈ পিকনিকৰ কাৰণে ৰেডি হ'ল। এয়া এওঁ গ'ল দেই পিকনিকলৈ। একে সাজি কাচি একেবাৰে পিকনিকতে যাব আৰু আজি। এয়া গ'ল। এবাৰ ফাইনেলি মই কোমোৰা জুচ বনাব ৰেডি হৈ গ'ল। ইয়াৰ পিছত আমি কৰিলোঁ গোটেই কাপোৰবোৰ তুলি ব্লেংকেট গোটেইখিনি এয়া ৰ'দত মেলি দিছোঁ ওপৰত। এওঁ হৈছে মিছ আদিতি। এওঁ বহুত হুলেখ হ'ল। এবাৰ আকৌ মই মোৰ ব্লেংকেটখন ৰ'দতে মেলি দিছোঁ। ঢুকিয়ে পোৱা নাই, চাপৰ যে মানুহজনী। ফাইনেলি কোমোৰা জুচ হৈ গ'ল, ৰেডি খালোঁ। এইবাৰ আকৌ ভণ্টিয়ে কাটিছে অমিতা। এটা অমিতা কাটিছে, আমিও খাইছোঁ। অমিতাটো খোৱা দেহৰ কাৰণে ভাল আৰু মই খাইছোঁ, লগাইছোঁ। তাইও খাইছে, লগাইছোঁ। ঠিকছে লগাইছোঁ আৰু দেহতে আৰু। এইজনী হৈছে মীনাক্ষী আৰু এইজন হয় দীপু। আজি মীনাক্ষীৰ বাৰ্থডে আৰু তাহাঁতে আমাক পাৰ্টি দিবৰ কাৰণে বজাৰ কৰি লৈ আহিছে। এইফালে বাৰ্থডে আয়োজন কৰি চব্জিও কাটি আছোঁ, আনফালে আকৌ মই মাছো ফ্ৰাই কৰি আছোঁ, ভাতো বনাই আছোঁ। ফাইনেলি মোৰ আজি ৰন্ধা বঢ়া হৈ গ'ল। এয়া হ'ল বিলাহীয়ে মাছে মটৰে বনোৱা। এইটো হৈছে চালাড, এইটো হৈছে মাছ ফ্ৰাই, আৰু এইটো ভাত, আৰু এইটো হৈছে গাহৰি। ফাইনেলি আমাৰ বাৰ্থডে গাৰ্লৰ কেক কটা পৰ্বটো আৰম্ভ হৈ গ'ল। এয়া বাৰ্থডে গাৰ্লে এতিয়া কেক কাটিছে। হেপী বাৰ্থডে মীনাক্ষী, তোমাৰ দিনবোৰ ভালে ভালে যাওক, অনাগত দিনবোৰ ভাল হওক, জীপাল হওক, ৰঙীল হওক। 2024 বৰ্ষটো তোমাৰ ধুনীয়া হৈ উঠক। আৰু আজি তুমি আমাক ইমান ধুনীয়াকৈ বাৰ্থডে পাৰ্টি দিলা, সেইকাৰণে এগেইন থেংক ইউ। এইবাৰ আমাৰ খোৱাৰ পৰ্বটো আৰম্ভই হৈ গ'ল আৰু এতিয়া আমি খাওঁ। আপোনালোকে চাওক দেই। আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহি আছোঁ। এগেইন হেপী বাৰ্থডে মীনাক্ষী। বাই বাই, টাটা।